সুন্দৰ পৰিৱেশৰ মাজত এটা সুন্দৰ ভিডিঅ' লৈ সবকে জনাইছোঁ ৱেলকাম। তো আজি ভিডিঅ'তে এটা অন্য এটা টপিকৰ ওপৰত বনাব চেষ্টা কৰিছোঁ, মানে পইচা 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 ৰে পইচা বিনা একো নাই, পইচা দে এই পইচা বিনা একো নাই, জীৱনটো তেনেই ফিকা, পইচা লাগে মাত্ৰ পইচা মাত্ৰ জীৱনটোত লাগে পইচা, বুজি পালে? পইচা অবিহনে একো নাই। তো জীৱনটোত মানুহৰ সকলোকে লাগে পইচা, তো কম বেছি সকলোকে তাৰমানে পুৱাৰ পৰা যোনে ওলাই যায় স্কুলত পঠায় বস্তা কেঁচা কেইটাক, যোনে গাড়ী চলায়, চাইকেল চলায়, ঠেলা চলায়, ৰিক্সা চলায়, চবৰে মকচদটো মাত্ৰ একমাত্ৰ পইচা। তো পইচা অবিহনে জীৱনত একো নাই। তো আপোনালোকে পইচা কি কৰিব? কামাব না উৰাব শিকিব? তো নিশ্চয় কামাব লাগিব ন। পইচা কমালেহে আমি কিবা এটা কৰিব পাৰিম, নিজৰ সপোনটো পূৰণ কৰিব পাৰিম, কাৰণ দুনিয়াত পইচা লাগে। পইচা অবিহনে একো নাই এই দুনিয়াত, মাত্ৰ আপোনাৰ সঞ্চয় লাগে আৰু ইনকাম লাগে, বাট আৰু একো নাই। পইচাই আপোনাক ওপৰতো নিব পাৰে, তলতো পেলাব পাৰে। তো আপুনি ক'ত যাব বিচাৰে এইটো আপোনাৰ ওপৰত কথা। তো এটা নতুন ভিডিঅ' লৈ বহুত দিন মূৰত আহিছোঁ, মতলব গেপনেছ বহুত দিন দিলোঁ। তো এইখিনি কথা ক'বলৈ আহিছোঁ যে পইচা অবিহনে জীৱনটোত একো নাই। তো গাইছ অলপ খোজকাঢ়ি কওঁ, জীৱনটোত পইচা কামাব শিকিব লাগে। আৰু তলত আমাৰ বহুতো ওখৰা মুখৰা গাঁৱলীয়া পৰিৱেশত থাকোঁ, তো জানেইতো আৰু কেনেকুৱা। সেই বিল্ডিঙৰ ওপৰৰ পৰা কোৱা নাই, তলৰ পৰা কৈ আছোঁ। তো সেইকাৰণে কৈ আছোঁ, জীৱনত পইচা অবিহনে একো নাই। তো আপোনালোকে পইচা কামাবলৈ শিকক। পইচা হ'লে আপুনি বিয়াৰ চিঠিখনো আপোনাৰ ঘৰত প্ৰথমে যাব। পইচা হ'লে আপুনি লাষ্টৰ পৰা ফাৰ্ষ্টত লাগি বহিব পাৰিব। লাগে আপোনাৰ ডিগ্ৰী নাথাকক, পঢ়া লিখা নাজানক, আপোনাৰ গান্ধী থাকিব লাগে চকেছত আৰু বেংকত। তো তেনেহ'লে আপুনি চবৰে সন্মানীয় ব্যক্তি। পইচা হ'লে আপুনি সৌৰ ঘৰৰ আদৰণীয় জোৱাই, পইচা হ'লে আপুনি সভাৰ সভাপতি, পইচা হ'লে আপুনি গাঁৱৰ গাঁওবুঢ়া, পইচা হ'লে আৰু বহুত কিবা কিবি হ'ব পাৰিব, কিন্তু পইচাটো কামাব লাগিব। তো পইচাটো জীৱনত এটা মকচদ জানি ল'ব যে পইচা অবিহনে একো নাই। যিমানে যি থাকক, মানুহে যিমানে যি কওক, আজিৰ লগত পইচা দি সকলোৱে কিনিব পাৰি। আজি তোমাৰ একো নাই, তোমাৰ তাত মান সন্মান কিনা যায়। যেতিয়া পইচা কামাবা, দেউতাক পঠাই দিবা 10 লাখ দি কেনে, যা মান সন্মান কিনি লৈ আহি যাব। কাৰণ আজিকালি কিনিব পাৰি, চাই আছোঁ এইকাৰণে কৈ আছোঁ, নাচালি নকলো হয়, কিন্তু আজিকালি পাৰি কাৰণে কৈ আছোঁ। আৰু পিছফালে বেকগ্ৰাউণ্ডটো চাব, সুন্দৰ এটা পৰিৱেশৰ মাজত আছোঁ। তো পৰিৱেশটো কেনে লাগিল? আৰু গাইজ বহুত দিন ভিডিঅ' বনোৱা নাই, তো ভিডিঅ'টো অন্য এটা নতুন ধাৰা টপিকৰ ওপৰত আনি আছোঁ। তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সদায় ক'ব নোৱাৰি, মুখত বি কৰে, আৰু সেইটো কৰোঁতে আপোনালোকৰ পইচা নালাগে, বাট ক্লিক এটা লাগে আৰু অলপ ছাপোৰ্ট লাগে গাইজ। তো কৰি দিব। এটা ল'ৰা কিবা এটা কৰিব বিচাৰিছোঁ, ভাল ভিডিঅ' লৈ আহিম, আৰু কণ্টেণ্ট ভিডিঅ' আহিব, আৰু নতুন টপিকৰ ওপৰত আহিব, আৰু মই নিজেও যিমান পাৰোঁ আপোনালোকক মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিম। তো মনোৰঞ্জন পাবলৈ আগতে চেনেলটো ৰঙা বটনটো দাবাই কেনে অলত প্ৰেছ কৰিব, মানে ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইখিনি কথা যে ক'লোঁ না, বহুত ভেলুবল কথা। আপোনালোকে পইচা অবিহনে জীৱনত একো নাই। এটা জানিব, পইচা হ'ল মূল্যৱান বস্তু, পইচা হ'ল এটা মূল্যৱান সম্পদ আজিৰ যুগত। আগতে আমি সৰুতে পঢ়িছিলোঁ, কয়লা, কেৰাচিন তেল, পেট্ৰল, ডিজেল, এইগিলা মূল্যৱান সম্পদ। একো নহয়, পইচা অবিহনে একো নহয়। পইচা অৰিজিনেল মূল্য। পইচাৰ কাৰণে আপোনাৰ দেউতা যায় অল্ড এজ হোমত থাকে, কাৰণ আপুনি খেদি দিয়ে ঘৰৰ পৰা, নহয় জানো? পইচাৰ অবিহনে সম্পত্তিৰ কাৰণে, সম্পত্তি যে পইচা। তো আপুনি যে ল'ৰা ছোৱালীক স্কুলত পঠাই আছে ইঞ্জিনিয়াৰিং ডক্টৰ বনাব, তো সেইটোওতো একমাত্ৰ পইচাই। আপুনি আজি ইঞ্জিনিয়াৰিং বনাব, আপুনি পঠাই আছে আপোনাৰ ল'ৰা ছোৱালীক ভাল এটা স্কুলত পঢ়াই আছে, বা ভাল ডিগ্ৰী কৰাই আছে, ভাল কিবা এটা শিকাই আছে, তো সেইটোৱে পিছফালে পইচাই আছে। কাৰণ কিয়নো আজি আপুনি পঠাই আছে আপোনাৰ ল'ৰা ছোৱালীক এটা ভাল শিক্ষা দি আছে, কাৰণ ল'ৰা ছোৱালী ইন ফিউচাৰত যাই কিনে এটা ভাল চাকৰি পাব, বা ভাল এজন মানুহ হ'ব, ভাল টকা উপাৰ্জন কৰিব, আপোনালোকক সুখ শান্তি দিব। তো সেইটোও পইচাই হয় অভিয়াছলি। তো আপোনালোকে যিয়ে নহওক, পইচাই মূল্যৱান বস্তু পৃথিৱীত। কিছুমানে কয় পইচাই সকলো নহয়, কিন্তু আজিৰ যুগত পইচাই সকলো হয়। কিন্তু মই মানো যে পইচাই সকলো নহয়, কিন্তু 80% পইচাই সকলো হয়, 20% পইচাই সকলো নহয়। তো আপোনালোকে কোনটো মানে লাইক কমেণ্ট কৰি জনাব দেই, এনে বহি নাথাকিব। আৰু ভিডিঅ'টো চাই শ্বেয়াৰ বি কৰি দিব অলপ, কাৰণ বহুত কষ্টকৈ বনাই আছোঁ। কিমান গৰম দিছে চাইছেনে নাই? গৰমৰ মাজত আহি ঘৰৰ পৰা ওলাই আহি ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো লাহে বঢ়িয়া ভিডিঅ' আহি যাব, কণ্টেণ্ট ভিডিঅ' আহি যাব। তো আপোনালোকে মোৰ লগত ছাপোৰ্ট কৰি কেনে অলপ চলি যাব, খোজকাঢ়িব মানে। তো দিয়ক, আজিলৈ এৰিলোঁ। নেক্সট লগ পাই আছোঁ এটা নতুন ভিডিঅ' লৈ। তো আপোনালোকক বাই দিলোঁ, আৰু সকলোৱে ভালকৈ থাকিব, কুশলে মংগলে থাকিব, আৰু পইচাটো কামাই থাকিব যিমান পাৰে, কাৰণ এইটো আপোনাক ফ্লাই কৰিব শিকাব, মানে উৰা। তলত পৰি গ'লে পৰি যাব, কিন্তু উৰাটো শিকি লওক অলপ ন। দিয়ক, বাই।